নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল ৰবুল চুটি অফিচিয়েল ইউটিউব চেনেললৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। গাইছ মই এতিয়া কুকুৰা পোৱালিখিনি বাহিৰত উলিয়াই দিওঁ বুলি ভাবিছোঁ। আজি কুকুৰাখিনি 16 দিন মানেই হ'ল, তাকে বাহিৰত উলিয়াই দিওঁ। হাঁহখিনি তোমাৰ 13 দিনমান হৈছে, সেইখিনি বাৰু বাহিৰত উলিয়াই দিলোঁৱেই। এতিয়া কুকুৰাখিনিও উলিয়াই দিওঁ বোলো আপোনালোকক দেখাইছোঁ। তো গাইছ এইখিনি হাঁহৰ পোৱালিখিনি এইখিনি 30 দিন নোহোৱালৈকে পানীত যিহেতু দিবলৈ কোৱা নাই পুখুৰীয়ে চুখুৰীয়ে, সেইকাৰণে এইখিনি ইয়াতে আছে। এনেকৈ বাহিৰত উলিয়াই দিছোঁ, অকল কিমানটো ভিতৰত সোমাই কেনে লাইট জ্বলাই সিহঁতক সিহঁতে অকণমান বাহিৰত উলিয়াই দিছোঁ। গাত বতাহ চতাহ লাগিব। এইকেইটা হাঁহৰ পোৱালিকেইটা ডাঙৰ হ'ল বাৰু আগতকৈ বহুতখিনি। এতিয়া আকৌ কুকুৰা পোৱালিখিনি উলিয়াই দিম বোলো আপোনালোকক দেখাই আছোঁ। তো গাইছ এইখিনি কুকুৰা পোৱালিখিনি ইয়াক এতিয়া বাহিৰত লৈ যাম। এইটো গামলা চামলা নিলে উৰি যাব ন, সেইকাৰণে বেগটোত ভৰাম, এইটো বেগত তাৰপৰা লৈ যাম। চাওক ভিডিঅ' গাইছ ইয়াতে উলিয়াই দিছোঁ। এইফালে চবফালে বেৰ দি দিছোঁ, এইফালে টিং দি দিছোঁ, এইফালে নেট দি দিছোঁ। এটি ক'তো ওলাই যাব নোৱাৰাকৈ ইয়াত আনি থৈ গৈছোঁহি। ইয়াত এতিয়া কেইটা আছে, 3টা আছে, 6টা আছে। A few moments later ইয়াত কুকুৰা পোৱালিখিনি খাই আছে। মই অহাৰ কাৰণে অলপ ভয় কৰিছে। এইফালে পানী দি দিছোঁ, এইফালে দানা খাই আছে আৰামত বিন্দাছ খাই শুই ইমান খেলি থাকক। ঘৰৰ ভিতৰত থৈ দিলে বস্তুটো অকৰা টাইপৰ হৈ যায়, একো চৰিব নাপায় ন, একেটা জেগাতে বন্ধি হৈ থাকে, খুচৰিব নাপায় পকাৰ ভিতৰত থাকিলে। সেইকাৰণে অলপ উলিয়াই দিছোঁ আজি। এইকেইদিন অলপ উলিয়াই দিছিলোঁৱেই, এই 2-3 দিনৰ পৰা সিহঁতক উলিয়াই দিছোঁ বাহিৰত। আকৌ ৰাতি হ'লে ভিতৰত থৈ দিওঁ, নহ'লে ঠাণ্ডা পাব যে। তাৰপিছত আৰু অলপ ডাঙৰ হ'লে ডাইৰেক্ট এইবোৰ চব আঁতৰাই দিম, বেৰ চেৰবোৰ নিদিওঁ, ডাইৰেক্ট চৰিবগৈ পাৰিব, এনেকুৱা কৰি দিম। এয়া এইফালে হাঁহ পোৱালিখিনি এইখিনি দেখিছে, ইয়াত নেট এখন দি থৈ দিছোঁ, সেইকাৰণে অলপ দিগদাৰ হৈছে দেখাবলৈ। হ'ব আঁতৰাই দিছোঁ। এনি টাইম যদি দানা আৰু পানী দি থৈ দিয়া হয় নহয়, সিহঁতি পানী খেলি থাকে আৰু খেলিলে গোটেই গা পোৱালি হাঁহ পোৱালিটো গাত পানীখিনি চব তিয়ালে গাটো, তাৰপৰা ঠাণ্ডা সোমায়। এনেকৈ কৈ 2টামান পোৱালি মৰিলে সৰুতে পানী খেলি কেনে গাত ঠাণ্ডা সোমিয়ালে, তাৰপৰা মৰি যায়। সেইকাৰণে সিহঁতক 30 দিনলৈকে পানী খেলিবলৈ দিয়া নহ'ব, অকল পানীটো খাবলৈ দিম। আধা ঘণ্টা 10 মিনিট যিমান দেৰি লাগে, তাৰপৰা আকৌ আঁতৰাই দিম। 1 hour later মই আহিছিলোঁ মণিকী উপবন, এইফালে চাই লওক, স্বাগতম আছে। ইয়াত আন্ধাৰ আছে, ইয়াত চাই লওক, সাহিত্য মণিকী উপবন। ভালকৈ পঢ়ি ল'ব আপোনালোকে। আছে বোলক আপোনালোকক দেখাই আছোঁ। বহুত ধুনীয়া এখন প্ৰাক, ইয়াত প্ৰত্যেকজোপা গছৰ নাম ইয়াত লিখা আছে। এজোপা খৰিকাজা। এতিয়া আমি ইয়াত সোমাই আহিলোঁ। ইয়াত সেইফালে মোৰ লগত ভণ্টিও আহিছে। এইটো বাঘ এটা বনাই থৈছে, এইটো কিন্তু অৰিজিনেল বাঘ নহয়, পাথৰ নকলি বাঘ। গাইছ মই এতিয়া বাঘটোৰ লগত ফটোকপি মাৰি লৈছোঁ। তেতিয়া লগাই থৈছে এইবোৰ নাৰ্জী ফুল। আহি কিনে নাহিবা দেই, আপোনালোকক দেখাই দিছোঁ বোলক। এইফালে চাওক ইমান ধুনীয়া ইয়াত ফুল লগাই থৈছে। চব গছতে নাম লিখা আছে, কোনজোপা কি গছ হয়, কোনজোপা কি গছ নহয়, ইয়াত চবতে নাম লিখা আছে। আৰু ইয়াত জকাই সংৰক্ষিত বনাঞ্চলতে এখন আছে, ইয়াত সেইজোপা গোলাপ ফুল। আপোনালোকে আহিব, ফটো চটো মাৰিব পাৰিব ইয়াত ধুনীয়াছে। এইফালে আৰু ঝাৰুবন লগাই থৈছে, আৰু কিনো আছে ভিতৰলৈকেতো সোমাব নিদিব চাগে, ৰিজাৰ্ভৰ মাজতনো ক'ত দিব। এইফালে ইয়াত এটা ঘৰ বনাই থৈছে। ঘৰটো অকণমান বেলেগ ষ্টাইলত, চাংঘৰ টাইপৰ বহুত চালিয়াকৈ বনাই থৈছে। ঘৰটো বোলক আপোনালোকক ঘৰটো অকণমান দেখাই দিছোঁ। সেইটোৱে হৈছে ঘৰটোলৈ যোৱা ৰাস্তাটো। আহি কেনে ইয়াত বনাই থৈ দিছে, এইটো চাই বহুত ধুনীয়াছে এটা ঘৰ বনাই থৈছে। মই ভিডিঅ' কৰি আছোঁ। চালিয়া মজা, ঘৰটো ভাল লাগিছে দেই।
গাইছ মানে ইয়াত আৰু গছ আছে এইফালে এইজোপা কি গছ এইজোপা হৈছে চিফলা এনেকৈ প্ৰত্যেকজোপা গছতে নাম চাম লিখি থৈ দিয়া আছে আহিব পাৰে আপোনালোকে আৰু ধুনীয়াছে ফটো চটো মাৰিবহি পাৰে বহুত ধুনীয়াকৈ বনাইছে এইটো চাইডে বাৰু ইমান নাই এতিয়া এইটো চাইডে ফুল চুল লগাই থৈছে ধুনীয়াছে আকৌ আমি মানে এইটো চাইডলৈ যাম এইটো চাইডত কি কিনো আছে আপোনালোক দেখাইছোঁ বলক এই চাই লওক জকা সংৰক্ষিত বনাঞ্চলত এখন মানে উদ্যান বুলি ক'ব লাগিব এতিয়া তো ইয়াত গাইজ মানে ইয়াত ফল মূলৰ আৰু এনেকৈ মানে বহুত বিভিন্ন ধৰণৰ গছৰ পুলি ইয়াত লগাই থৈছে বহুত লগাই থৈছে দেই তাৰপিছত আৰু এইফালে এতিয়া কি আছে বৰ থেকেৰা এইজোপা থেকেৰা গছ মানে ইয়াত লিখা আছে দেখিছে এটা ঘৰ আছে এই ঘৰটোৰ ভিতৰত কি আছে নো আমাক সোমাবতো নিদিব চাগে এইফালে ধুনীয়া চাই এটা ঘৰ বনাই থৈছে এতিয়া এখন মানে বনাইহে আছে সম্পূৰ্ণ হোৱাগৈ নাই সম্পূৰ্ণ হ'লে মই ভিডিঅ' এটা বনাম বাৰু এতিয়া এখন বনাই আছে চাই লওক আপোনালোকে এইটো কি হয় বাঁহৰ নিচিনা লাগিছিলে মানে ডাঙৰ বাঁহটো থাকে ন সেই বাঁহটোৰ নিচিনা কিন্তু পকাৰে হয় চাই লওক গছবোৰ বাৰু ইমান নাম নাজানো তথাপিও মই অকণমান দেখাই দিম কি আছে ন এইজোপা কি হৈছে শুকাই গৈছে টেঙা গছ টেঙা লাগি আছে বাও সেইজোপা মানে মই এতিয়া অলপ আৰু এইফালে সোমাই আহিছোঁ এইফালে কিনো আছে আপোনালোক দেখাম বাৰু অলপ ইয়াত কিবা মানে কিবা পুহিছে নেকি মোৰ অঞ্চল কিবা আছে কি আছে জানো ইয়াতো বহুত মানে ধুনীয়া ধুনীয়া গছ লগাই থৈ দিছে এইফালে এইখিনি বনাইহে আছে এতিয়া বনাই হোৱা নাই মানে যেতিয়া হ'ব মই তেতিয়া আকৌ এটা ভিডিঅ' কৰিম মানে মই ইয়াতে থাকোঁ যিহেতু আমাৰ ইয়াত ইমান ধুনীয়াখন পাৰ্ক সেইকাৰণে মই আহিলোঁ আপোনালোকক বোলো অলপ দেখাওঁ কেনেকৈনো বনাইছে এইটোৱে এইজোপা আপোনাৰ তৰা গছ দেখিছেনে ক'বচোন এইজোপা কি কামত মানে লাগে কি কৰে এইজোপা আপোনালোকে ক'বচোন কমেণ্ট কৰি কিনে মোৰ গাইছ এইফালে মানে সোমাই আহি আছোঁ আৰু ধেৰ মানে বেলেগ বেলেগ গছ কোনজোপা কি গছ নাম লিখি থৈ দিয়া আছে মই কিছুমান গছ নেদেখা গছো আছে মানে সেইবোৰ দেখিবলৈ পাইছোঁ ভাল লাগিছে আহি কেনে আপোনালোকেও যদি স্কুলৰ ল'ৰা ছোৱালী মানে সৰু ল'ৰা ছোৱালীখিনিয়ে যোনখিনিয়ে নাম নাজানে গছৰ বা যোনজোপা গছ কি হয় ভালকৈ চিনি নাপায় ইয়ালৈ আহি কেনে গছবোৰ চাব পাৰে ধুনীয়াছে চব গছতে মানে নাম লিখা আছে আৰু চব গছতে কোনজোপা কি গছ চব কৈ দিব মানে ইয়াতে স্কুলৰ ল'ৰা ছোৱালীখিনি আহিব ইয়াত গাইছ এটা মানে ঘৰ বনাইছে এইটো মানে হেৰি বনাই আছে ভালকৈ হোৱাগৈ নাই এইটো চাই লওক এই ধুনীয়া চাই ফটোশ্বুট কৰিবলৈ পাৰিব মই ভণ্টি আছোঁ কেনে লাগিছে এইটো ভাল লাগিছে মই ভণ্টি আহিছোঁ মানে ইয়ালৈ চাই লওক এয়াই মনীষী উপভৱন মানে ইয়াত বনাই আছে এতিয়ালৈকে হোৱাগৈ নাই যেতিয়া হ'ব ভালকৈ ধুনীয়াছে চব গছ গছনি লাগিব বোলে চফা তফা কৰিব তাত তো গাইছ এইজোপা কি গছ হয় আপোনালোকে ক'বচোন ইয়াত মানে কাঁইট লাগি আছে যিটো এইজোপা কি গছ আপোনালোকে ক'বচোন কমেণ্ট কৰি মই বাৰু চিনি নাপাওঁ এইজোপা গছত নামটো লিখা নাই এইজোপাটো নাম লগাই দিব পাৰোঁ লাহেকৈ এইকেইজোপা কি গছ আপোনালোকে ক'ব তো গাইছ মানে ইয়াত আহি কিনে ধুনীয়া চাই সৰু স্কুলৰ ল'ৰা ছোৱালীবিলাকে আহি কিনে যোনে গছ চিনি নাপায় বা আজিকালি বহুত ডাঙৰ মানুহো গছবোৰ চিনি নাপায় কিছুমান কোনজোপা কি গছ হয় ইয়ালৈ আহি কিনে ধুনীয়াছে আপোনালোকে চাব পাৰে চব গছতে মানে নাম লিখি থৈ দিয়া আছে ধুনীয়াছে যা গাইছ নাম জানিবলৈ মন যায় সেই ভিডিঅ'টো ৰখাই কেনে নামটো চাই ল'লে হ'ল কোনটো কি হয় এইবিলাক আছে মানে ইয়াতে লিখা আছে সাহিত্য মনীষী উপভৱন বুলি মানে এইখনৰ পাৰ্কখনৰ নামটো আৰু তাৰপিছত এইফালে গোটেই লোকেশ্যনখিনি আছে মানে ক'ত কি হ'ব কোনডোখৰ জেগাত কি হ'ব এইখিনি এনেকৈ মানে আছে আৰু জকা সাহিত্য মনীষী উপভৱন ইয়াত চাই লওক জকা সংৰক্ষিত বনাঞ্চলত আছে মানে তো আমি আহিছিলোঁ ইয়ালৈ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব মই এবাৰ যাওঁ মানে এতিয়া